ও বাইদেউ আপনি চাহ বনালাক নেকি মই বনাম বুলি আছিলো ডালিমি তুমি আৰু ৰাহুলে দুগুণ ৰাতিপুৱাই চাহ খাইছই হা আমাৰ আৰু ইতেনে উঠছি সেইকাৰণে মই চাহকাপ বনাইছো আৰু খাই বোলে সেইকাৰণে বনাবা আইছো যি কৰা কৰি থাকা ইস কথা কবা আইছি আমিও তো এখন ঘৰত সমানে বজাৰ কৰো আমাৰ কি অধিকাৰ নাই নেকি কোনবাই আপত্তি কৰে কৰি থাকক হেৰি চাহকাপ লওক এই ডালিমিৰ কিন্তু দিনক দিনে বেছি হৈছে দা কি হল কি কৰব আৰু দিনক দিনে এন্দৰ সেখানে নাটক হেৰি এই চাহকাপ খাওক থকথকে গাখীৰে দি বনাইছো শুনছি না ঠাট্টা তাইৰ চাহ আৰু কিয় বনাইছ এক কাপ খাইছো দেখো ৰাতিপুৱা খালাক নেকি ইটা খাবা নৰি নেকি ৰাতিপুৱা লাল চাহ খাইছে ইটা গাখীৰ দা বনাইছো খাওক আপুনি দেখোন এনেও গাখীৰ চাহ নাখলি মূৰৰ বি উঠে সেইকাৰণে আনছো দেউতাক চাহ দিছ না নাই দেউতা ঘৰতে নাই দেখোন ক'তবা ওলাই গৈছে ৰাতিপুৱাই আহিলে দিম দক আৰু দেউতাক চাহ দিয়া দায়িত্বটো মোৰ একলাই নহয়তো বাইদেউ দিবা পাৰে এই বেটি বেলেগ বস্তু আছে সপ্তাহৰ বজাৰ কৰবা টাইমত হলি পইচা ওলা নপৰে খোৱা হলি ঠিক আছে ইবাৰ খোৱা আন কৰি আছো ৰন্ধ হেৰি ইনকে মোবাইল পিটকি বহি ৰাখলে কি হ'ব ঘৰখনত কিমান খৰচ বাচছি দেখছি না গেলামাল লাইনৰ বিল আৰু যে কত কিমান আছে ইনকে হলি কিনকে হস্তল বহে আৰু আমিতো একলাই নাখাও নহয় কিমানে খাই দেখোন মালতী অলপমান লাহে লাহে কচোন হেন্দে শুনা পালি কথাটো বেয়া হ'ব বেয়া পাই যদিও পাক মই কাকো খাতিৰ নকৰো আৰু সেই সৰু পুতাকটো এখন ঘৰৰ ল'ৰা নহয় নেকি চবকে আমিয়ে খৰচ কৰিম নেকি হেন্দে খাওঁতে কি খৰচ নহয় সপ্তাহত মাছ মাংস নহলি গতে ভাতে নাযায় পেটত কথাটো মন আহবা নহয় ৰবা মালতী আজি দেউতাৰ আগত মই কথাখিনি কম নহলি আমাৰ পিছত দিগদাৰ হ'ব মোৰ আগত ইনকে ডাইলগ মাত থাকলি নহয় সদায় দেখোন কম বুলি কৈ কেনে আপুনি একোই নকয় কব আজি কম দে অলপ শান্ত হচোন দেখছি না আমাক শুনে শুনে আটাবাৰী কৰিছে দে কক দা তুমি মনে মনে থাকা মনে মনে কে থাকিমে এখন ঘৰত কি তাইৰে একলা অধিকাৰ আছে নেকি মন নাই আপনি কিবা হইতে চলি নেকি হইতা নহয় ৰবা এটা মাইৰে আমি দিও এনকে সদা কাইজা লাগি থাকলি ভাল লাগে নেকি ভাল লাগা বেয়া লাগা কথা নাই আজি আপনিও দেউতাৰ লগত কথা পাতিব কামটো কেইটাক লাগি হ'ব মই যাবা লাগব নাকি না নেগলিও হ'ব হয় নেকি দিয়ক ঠিক আছে দেউতা তই কালত কথা পাতি আছা হে নকপি দে LIC এজেণ্টৰ লগত কথা পাতি আছিলো মোৰ LICৰ পইচাটো একেদিনতে সোমাব লগা টাইম হৈছিল কোনদিনা সোমাবা বেংকত তাকে সুধি আছিলো দে ভালেই হ'ব দে তইতো এই 2-1 দিনতে পইচাটো পাবিয়ে মোৰো কাইদিন পইচা দেউতা বহুত টান পৰছি দেউতা তই আৰু এটা কথা কওঁ আজিকালি ঘৰৰ খৰচ বাঢ়ি গেছি অলপমান ভাইটিকে দায়িত্ব ল'বা দিবিচোন ই বিতাই বাইপাকক কথা লগে আছে দেখছা দে কম দে একেদিন মোক বেছি টেনশ্যন নেদবিচোন LICৰ পইচাটো সোমক এলাচিৰ পইচা পাবা হৈছে দেউতাই হেৰি কি কৰি আছো নেগলা বহক আপোনাৰ লগত কথা আছে কি হ'ল ডাঙৰ দাইদেৰে এই বাইপেৰে লগত আপোনাৰ বদনাম গাই আছে কি কৰলো মই মোৰ কথা আৰু কিয় কৈ আছে সোনকালে যাওক নহলি বাই ডাঙৰ দাইদেৰে বাইপেৰে এলাচিৰ পইচা কিটাও একলাই খাব দেউতাৰ LICৰ পইচা মিছুৰিটি হবা হৈছে নেকি তাতে দিও কথা পাতি আছে ভাগ্য ভাল মই যি শুনা পালো যাই কিনে দেউতাইতো বহুত পইচা পাব আমি সৰু থাকাতে LIC হুলা কমেও 8-9 লাখ মান পাব একলাই লবা দিব নৰ যাওক তাড়াতাড়ি যাওক পইচাখিনি পালি অলপ দিম দে কিন্তু মই বাকীখিনি পইচা নোলাও বেংকতে জমা থম সৰু পাইছা ভালে হৈছে দে আজিৰ পাই তন্দুৰ দোকে মই ঘৰত দায়িত্ব গতালো নিজৰ দায়িত্ব নিজে পালন কৰবি দেউতা মই ধন বজাৰ কৰিয়ে থাকো দায়িত্ব মই পালন কৰি আছো দে তই মাঝে মাঝে বজাৰ কৰা দেখাত কিন্তু সদায় কাম কৰা তহঁতে মোৰ খাই নিজৰ পইচা জমা করতে দিছা হ'ব দে কাইজা বেচাল কৰবা নালগে দুয়ো মিলামিলিকে চলছো হেৰি সেইকাৰণে মই আপোনাক কৈছিলো না আৰু এন্দকে খুৱাই ৰাখলি আমাৰ জমা জৰি ক'ত থাকব চুপ থাকা তুমি আজিৰ পাই শাক পাচলি আৰু মাছ মাংসৰ দায়িত্ব মোৰ বাকী লাইনৰ বিল আৰু গেলামালৰ দায়িত্ব তোৰ এই চলি দুটাৰ লগতো যি আৰু কি হ'ব ঘৰত কথাখিনি কলি নহল ঘৰত গলি হেন্দে শুনা পাব সেইকাৰণে আপোনাক মই একালগে মাতি আনিছো আপুনি কি বুৰ্বক মানুহে আজিকালি লাইনৰ বিল কিমান আহে আপুনি নাজনে আপুনি নৰো বুলি ক'বা নলাক নেকি আপোনাৰ মুখখন নাছিল হেন্দে জানি বুজি আপোনাক দায়িত্ব দিছি দিয়া হ'ব দায়িত্ব তুমি মনে মনে থাকাচোন কিয় মনে মনে থাকিম মই ঠিকেই কৈছো
ইটা মনে মনে থাকা দেউতাৰ লগত আমি ভালে থাকবা লাগব তেতিয়াহে আমাক LIC পইচা দিব নহলে তাক দিব হে মই কথাটো ভাবাই নাছিলো তে মোক কিয় মূৰ্খ বুলি কওঁ মই আসলে ঠিক আছো হ'ব দক আজিৰ পৰা মোৰ দেউতাক অলপমান ভাল লগাবা লাগব বলক ইটা বা মোৰ বুদ্ধিটো কামত দিলাকে দি আছো ৰ দখেকা দুখান ফেন লগাই ঘুমে থাকিম কেনে এতিয়া বিল দি তত পাবান নহয় দণ্ডে বাহ বঢ়িয়া লাগছি ৰ এখেত আৰু ক'ত গেল এখেতকো অলপ আইডিয়া দিয়ে ৰ হেৰি কি মোবাইল টিপি আছে আপুনি টিভি চাওক কি তুমি মোৰ টিভি চাব ইচ্ছা নাই মোৰ এতিয়া অলপ কাম আছে মোবাইলৰ কাম ৰুমত কৰিব দুখান ফেন লগাই থৈ দিছো ইটা আপুনি টিভি চাওক বিলত টেনচন ল'ব নালগে সেন্দে দিব বিদ্যুৎ বাঢ়িছে দেখোন কলা কুকুৰ এখন দিছিলে জানে বা এমেলতো বা আছে না নাই এখানত থাকলে ভাল লাগিল এই বেটিক দেখছা তলে উপৰে ফেন দি কিনে ঘুমাই আছে তোকো আজি ঘুমাহান কৰি আছো দাদা আপোনাক বাহিৰত কোনোবাই বিচাৰিছিহে হয় নেকি বাপ্পা ঐ দুও লালাক মাইনাকৰ বহুত উৎপাত বাচিয়ে ডালিমি ডালিমি দাদা কি হল এইখান ল লাইনে বিল আছে মাই গড 2000 আছে লাইনৰ বিল স্মাৰ্ট মিটাৰৰ নামত দুহু মানুহগিলা হাৰাস্তে কৰি আছে হেৰি কতে আপনি হেৰি বিছনা পিছত পারবো এখন কি আছে চাও 2000 আছে বিল হে প্ৰভু দেউতাক কথাটো কবা লাগিল এনকে দেখোন মই ৰহতলে যামে বলা দেউতাক কথাটো কবা লাগিল তই ঘৰত ডাঙৰ হিচাপে লংকে কি কৰিম বুলি ভাবছা কচোন কো তই দেউতা মই বেলেগ কাম বুলি ভাবছো আৰু তই যি এলাইছে পইচা যে পাবি যি তাতকে মোক অলপ বেছিকে দিবা লাগব কাৰণ কি ঘৰৰ নামত মই বহুত পইচা খৰচ কৰছো মই কি খৰচ কৰা নাই নেকি মই যি ইমান বছৰে চাকৰি কৰি তহঁতৰ নামত দুনিয়াত টকা পইচা খৰচ কৰিলো তাৰে মই হিচাপ খুঁজছো না আজি মই LICৰ পইচাখিনি পোৱা কাৰণে তহঁতৰ দৰে লোভ লাগি গৈছি দেউতা সেইটো কথা নহয় হে দিবাই লাগব আপনি হ'ব তুমি মনে থাকা আৰু ডাঙৰ বৰি তুমিও মনে থাকা আজি যদি মায়েৰে থাকি লৈ এইগিলাখান কুকৰ্ম দেখি তহঁতৰ বহুত দুখ পালা গৈ তেওঁ আগে গুচি যায় ভালে কৰছি আৰু কাক পইচা দিবা লাগে কাক দিবা নালগে মই জানো তোৰ নাই মনে থাকা দেউতা কি কৰো আমি তইয়ে কচোন কি কৰো তহঁতক মুখেদি কৈ লাভ নাই উদাহৰণ দি বুজাব লাগব তেতিয়াহে যদি মাথাত কিবা সোমাব এডাল লাঠি দেখছা না হাৰে বুঢ়াই খুবাব না কিয়ে বেলেগ কাম ধান্দা বাদ দি মোৰ এই কামখিনিত অলপ ভালকে গুৰুত্ব দি চাবি দেউতা তই পাগলা হৈছে নেকি নে যাদু চাদু কবা শিকিছে নেকি লাঠি ভাঙা যে আমাক শিকাছা মই পাগলা হনাই তহঁতৰ জ্ঞান বুদ্ধিখিনি মই ঘূৰাই আনবা পাৰো না নৰো তাকে চেষ্টা কৰি আছো এইবাৰ ভাবিলো এডাল লাঠি মই এডাল লংকে আৰু এডাল সৰুপা এই তিনিওডাল একেলগে লগ কৰি ভাঙবা কোনি পাৰা চাচোন চা মই ভাঙিমে দেউতা এক হেঁচাত ভাঙিম ভাঙি দেখোছো মোক বুঢ়াই আৰু কি বুজাবা বিচাৰিছিয়ে ভাঙবা নললে সম্পত্তিখিনি নেদেই নাই কিবা হ'ব দে মোক দি কেং মৰা কবাৰ
ধৰি দুৱে ভাং বেয়া অ' ডাঙৰ আপা নৰা দে ডাঙৰ বুলি তই ভাংছো হয় নৰা মই গম পাই গৈছো আছো সৰু বৰি আহ তই আহ দে ভাং দেউতা নৰি দেউতা তই ইমান কি বুজাব বিচাৰিছাই কথাষাৰ ডাইৰেক্ট নকয় কিয়া মই বুজাবা বিচাৰিছো আমি যদি বেলেগ বেলেগকে খাওঁ শত্ৰুৱে আমাক লাই পাব নিমিষতে আমাক ধ্বংস কৰি পেলাব আৰু যদি আমি গোটেইকেইটা একেলগে থাকো আমাক কোনেও সহজতে বলে নৰে মই তাকে বুজাবা বিচাৰিছো আৰু যদি ইমানখিনি বুজোৱাৰ পিছতো তন্দৰ মাথাত সোমোৱা নাই আৰু বেলেগ খোৱাৰ মাথা মাৰি আছা তেনেহ'লে এখন ঘৰৰ পৰা ওলাই গুচি যা মই একলাই থাকিম ইমান বছৰ চাকৰি কৰি ইমান কষ্ট কৰি তহঁতক ডাঙৰ দীঘল কৰিলোঁ পঢ়ে শুনে ভাল মানুহ কৰিলোঁ যিটো টাইমত মোক তহঁতৰ প্ৰয়োজন তহঁতে বেলেগ ঘৰ মাথা মাৰছা মোৰ LICৰ পইচা কেইটাৰ মাথা মাৰছা তহঁতৰ যদি মোক প্ৰয়োজন নাই মোকো তহঁতৰ প্ৰয়োজন নাই তহঁতে এখন ঘৰৰ পৰাই ওলাই যা মই LICৰ যিখিনি পইচা পাম সেইকেইটা পইচা দি মই যিকেইদিন জীয়াই থাকোঁ ভালকে চলিব পাৰিম তহঁতে এখন ঘৰৰ পৰা ওলাই যা দেউতা আমাৰ ভুল হৈছে দে তই আমাক ক্ষমা কৰি দি ক্ষমা কৰি দিম কিন্তু তহঁতে মই যেইটাক লাগি জীয়াই থাকোঁ বেলেগ ঘৰ মাথা মাৰবা নৰা দেউতা মোকে ক্ষমা কৰি দিবি তই কোনো স্বাৰ্থ নোহোৱা কৰি আমাক ডাঙৰ দীঘল কৰিলি কিন্তু আমি আমাৰ স্বাৰ্থ বিচাৰি বহুত দুখ দিলোঁ দেউতা আৰু বুজি পাইছো দে হেৰি কি বকিছে আপুনি এগলা হাংচাং খাই আনাইতো তুমি মনে মনে থাকা তোমাৰ পিঠি বহল কৰি দিম মই দেউতাই ঠিকে কৈছি দাদা তই কি কোৱা ভাইটি দেউতাই ঠিকে কৈছে আজিৰ পৰা আমি দিওঁ ভাই ভাই আৰু তোৰ নাই দিওঁ বাই বনি আৰু আজিৰ পৰা যদি কিবা কোৱা নহয় মোক মই তোমাৰ পিঠি বহল কৰি দিম ভাইটি তই মোক ক্ষমা কৰি দিবি জানানা মোৰ বহুত ডাঙৰ ভুল হৈছে অ' ভণ্টি তুমিও মোক বেয়া নাপাবা